নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত ভিটামিনসমূহে আমাৰ শৰীৰত আমাক কিদৰে সহায় কৰে সেই বিষয়ে কিছু কথা ক'ম। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ভিটামিনসমূহৰ ভিতৰত প্ৰথমে আহে ভিটামিন এ। ভিটামিন এ আমাৰ শৰীৰৰ হাড় আৰু দাঁত মজবুত কৰাৰ ক্ষেত্ৰত সহায় কৰে। তাৰোপৰি শৰীৰৰ কোষ, ছাল আৰু পেশী মজবুত কৰি ৰখাৰ ক্ষেত্ৰতো ই সহায়ক হয়। আনকি আমাৰ দৃষ্টিশক্তি উন্নতি কৰাৰ ক্ষেত্ৰতো ভিটামিন এ যুক্ত খাদ্য অতি গুৰুত্বপূৰ্ণ। ভিটামিন বি। ভিটামিন বি যুক্ত খাদ্য আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়, কাৰণ ভিটামিন বিয়ে আমাৰ শৰীৰত থকা ৰঙা ৰক্তকণিকা বৃদ্ধি কৰে। তাৰোপৰি স্মৃতিশক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰতো ভিটামিন বি যুক্ত খাদ্য অতি গুৰুত্বপূৰ্ণ। আনকি ভিটামিন বি যুক্ত খাদ্য খালে আমাৰ ৰক্তচাপ, ডিপ্ৰেশ্যন, হৃদৰোগ আদি ৰোগৰ ক্ষেত্ৰতো ভালেখিনি উপশম পোৱা যায় বুলি গম পোৱা গৈছে। ভিটামিন চি। ভিটামিন চিয়ে আমাৰ শৰীৰৰ ভিতৰৰ কোষবোৰ শক্তিশালী কৰে। তাৰোপৰি আমাৰ তেজত কলেষ্ট্ৰল দ্ৰৱীভূত হোৱাৰ ক্ষেত্ৰতো ভালেখিনি সহায় কৰে। ভিটামিন চি যুক্ত খাদ্যই আমাৰ শৰীৰত আইৰণৰ পৰিমাণ বৃদ্ধি কৰে। ভিটামিন ডি। ভিটামিন ডি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়, কাৰণ ই আমাৰ শৰীৰত কেলছিয়াম, ফছফৰাছ আৰু খনিজ দ্ৰব্য যোগান ধৰাৰ ক্ষেত্ৰত বহুখিনি সহায় কৰে। তাৰোপৰি আমাৰ দাঁত আৰু হাড়ৰ গঠন আৰু পুষ্টি সাধনৰ ক্ষেত্ৰতো ভিটামিন ডি অতি গুৰুত্বপূৰ্ণ। ভিটামিন ই। আন ভিটামিনৰ দৰেও ভিটামিন ইও অতি গুৰুত্বপূৰ্ণ, কাৰণ ই গাৰ ছাল আৰু মূৰৰ চুলি সুস্থ সবল কৰি ৰাখে। হৃদপিণ্ড সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত ই ভালেখিনি সহায় কৰে। আনকি আমাৰ শৰীৰৰ মাংসপেশীসমূহৰ স্বাভাৱিক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো ই সহায়ক হয়। তাৰোপৰি ভ্ৰূণৰ স্বাভাৱিক বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো ভিটামিন ই যুক্ত খাদ্য অতি গুৰুত্বপূৰ্ণ।